ফ্ৰাইডে ডিচাইড হৈছে যে আমি অখুজীয়া গাছখন খাবলৈ যাম। সেই গাইজ, কি খবৰ আপোনালোকৰ? মানে হাজবেণ্ডৰ ফালৰ মামামীহালৰ বেবীজনী জন্ম হোৱাৰ আজি অখুজীয়া নিয়মভাগৰ নিমন্ত্ৰণ। আৰু কৰ্মভাগ হৈছিলে যোৱা শনিবাৰে। ভিডিঅ'টো দিওঁতে বাৰু মোৰ অলপ পলম হ'ল, যদিও মই যোৱাৰ কথা নাছিল, তথাপিও পঞ্চামৃততো যোৱা নহ'ল কাৰণেই এইবাৰ যাব ওলাইছোঁ আৰু যেনি তেনি হাতখন লৈ। আৰু ৰেডি হৈ উঠাৰ পিছত চাওকচোন মোক কেনেকৈ বাৰ্গাৰটো উলিয়াই দিছে। মইতো এৰাত নাই, লিপষ্টিক পিছতো লগাই ল'ম। আহিছিলোঁ ট্ৰিটমেণ্ট কৰিবলৈ, চ' তেনেকৈও কাপোৰ অনা হোৱা নাছিলে বাবেই মাৰ কাপোৰযোৰে পিন্ধি ওলালোঁ আৰু। পালোহি আৰু এতিয়া আমি গৈ আছোঁ, যিহেতু খ্ৰীষ্টান বস্তি পাহাৰৰ ওপৰত হয়। আমি আহোঁতে প্ৰায় দেৰিয়ে হৈছে, প্ৰায় গোটেইখিনি মানুহ গুচিয়ে গৈছে, আমিয়ে লাষ্ট বুলি ক'ব লাগিব। কি কি আছে কও খানাত? আছে, দৈচি আছে, ঘুগনি আছে, মিঠাই আছে আৰু মাংস আছে, পনীৰ আছে, চব আছে। ডাইৰেক্ট মাংস বনাইছে, ডাইৰেক্ট আহি যা। মই হাতখন ভাল পাম নে? নবদিতা হাতখন আশীৰ্বাদ দিছে, চিঞৰ ভাল পাব, চিঞৰ ভাল পাম মই আশীৰ্বাদ। দেখিলে নহয়, তাই যদিও অপৰিপক্ক। এতিয়া মই আহিছোঁ আৰু এজনী মাহীৰ ঘৰত, তেওঁলোকো একেখন চোতালতেই থাকে। জোৰ কৰি কিনে খাই আহিও ৰুটি তাতেতো ভিডিঅ' কৰাই নহ'ল চাগে। লুচি খুৱাইছে, বুটৰ দালি খুৱাইছে, চৰি বুট কি আছিলে ঘুগুনি খুৱাইছে আৰু মিক্স চব্জি খুৱাইছে আৰু তেতেলী খুৱাইছে। তেতেলীটো মই নাখালোঁ বিকজ অফ মোৰ চিলাই আছে। আৰু ইয়াতে এতিয়া খাই আছোঁ ভাত জবৰদস্তি কৰি কিনে। আৰু কাৰ লগত খাইছা? কোনোবা এইজনী চিন্তি নাপাওঁ মই। আজি ৰাতিটো গ'লে বিজনেছ আছে, তাই গণি আছে। তাই কোনটো কেলেণ্ডাৰত 32 আছে? 32 এতিয়া 32 আছে। Yeah, 34, 99, 50. Yeah, 34, 99, 57. 19 ডিচেম্বৰ। গুড। এটা গৰুৱে যদি এক দিনত 2 লিটাৰকে গাখীৰ দিয়ে, তো 3টা ষাঁড় গৰুৱে 3 দিনত কিমান লিটাৰ গাখীৰ দিব? 3টা ষাঁড় গৰু পাৰি। মই সুধিছোঁ প্ৰশ্নটো। তো গৰুৱে 3 দিনত কিমান লিটাৰ গাখীৰ দিব? কি হলো গৰু ষাঁড় গৰু? কোৱেশ্চনটো ঠিকে আছে, তুমি শুনিবা ভালকে। কৈছিলে 3টা ষাঁড় গৰু আছিলে, তো প্ৰথম গৰুটোৱে প্ৰথম দিনাখন 2 লিটাৰ গাখীৰ দিলে, কিন্তু এতিয়া মালিকে কৈছে নাই এইটো হোৱা নাই। তো 3টা ষাঁড় গৰু যে আছিলে, সেই 3টা ষাঁড় গৰুৱে 2 দিনত কিমান লিটাৰ গাখীৰ দিব? মানে ষাঁড় গৰু গাখীৰ তাই এনেকেছে ষাঁড় গৰু গাখীৰ নিদিয়ে। তাই অংকটো মিলাইছে। এনেকে আছে। এই জেগা 2 হ'ব। বাই বাই কৈ দিয়া। বাই বাই। মেখেলা চাদৰ জোৰ কৰি পিন্ধি গৈছিলোঁ যদিও হাতখন খুব বিষাব ধৰিলে, আৰু ঠাণ্ডা লাগিব বুলি মাহী গৰম কাপোৰকে উলিয়াই পিন্ধিবলৈ দিলে। চ' এনেকৈ ইয়াতে 12টা বাজি গ'ল আজি। চ' আজিলৈ আহিছোঁ, টিল দেন টাটা। টেবলেট খাব আছে।